তো নমস্কাৰ বন্ধুসকল, নিমখ ব্লগ আপোনাক স্বাগতম জনাইছোঁ। আমি আজি গৈছোঁ শদিয়া দলঙলৈ। শদিয়া দলংখন অলপ ভাঙিছে বোলে, ফাট মেলিছে। তাকে চাওঁগৈ কিমান ডাঙৰ ফাট মেলিছে আৰু কেতিয়া বনাব আপোনালোকক জনাম আপুনি। আৰু ভিডিঅ'টো চাই দিব আপোনালোকে স্কিপ নকৰাকৈ একেলগে। পাৰিলে নতুন আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰি দিব। আপোনালোকক দেখাম আজি আমি শদিয়া দলংখন কিমান ফালিছে আৰু কেতিয়া বনাব আপোনালোকক ক'ম। তো চাই দিব ভিডিঅ'টো শেষলৈকে। আহক আৰম্ভ কৰোঁ ভিডিঅ'টো। Koinu koini dia kia angraso nang pangpung reng. তো গৈ আছোঁ। কেনেকৈ ভাঙিলে নো, কেনেকৈ ভাঙিলেতো সুধিব লাগিব। তো সুধি দাম বাৰু কেনেকৈ ভাঙিলে আৰু কিমান বছৰ ৱাৰেণ্টি আছিলে সেইটোতো আপোনালোকে জানেই চাগে কমকৈ অলপ। 100 বছৰ 100 বছৰ ৱাৰেণ্টি আছিলে, মানে দলংখন একো নহয় বুলি কৈছিলে। তাৰপিছত ইমান সোনকালে কেনেকৈ ভাঙিলে, মানে দবি গ'ল। ভঙা নহয়, দবি গ'ল। চকা এটা গাড়ীখনৰ যিটো হয় চকাটো সেইটো দবি গ'ল মানে। তো সেইটো কেনেকৈ দবি গ'ল তাকে চাওঁ। সেইকেইদিন বৰষুণ দি আছিলে কাৰণ অহা নাছিলোঁ। আজি অলপ বতৰটো খুলিছে, এই গতিকে মানে আজি চাই যাবলৈ দলংখন। ইমান ওচৰতে থকা দলং নাচালেতো বেয়া কথা নহয় জানো। সেইকাৰণে আপোনালোককো দেখাম ভাবিলোঁ, এটা ভিডিঅ' বনাই আপোনালোককো দেখাম চাওক দলংখন কেনেকৈ ভাঙিলে। সেইটো কাৰণে আৰু ভিডিঅ' এটা বনাই দিওঁ, ভিডিঅ'ৰ ওপৰতে দিওঁ। যিকোনো বস্তু শ্বেয়াৰ কৰোঁ, অলপ ভিডিঅ' হিচাপে আমি শ্বেয়াৰ কৰোঁ। সেই গতিকে ভিডিঅ' হিচাপে বনাই দিওঁ আৰু কি কয়। আগুৱাই আহিলোঁ মানে দলংখন ভাঙিছে। দলংখনৰ অলপ কেপচাৰ আছে আপোনাৰ এইফালে আছে। তো আমি আগবাঢ়ি আহিলোঁ 183 লাষ্ট খুঁটা, মানে শেষৰ খুঁটাটোত আমাৰ ঢলাফল পৰা আহিলে শেষৰ খুঁটাটোত অলপ আগতে মানে অলপ ফাটিছে। কিমানকৈ হেৰি হোৱা নহয়, অলপ ফাটিছে মানে দলংখন কেপচাৰ হৈছিলে। সেইটো কাৰণে অলপ ফাটিলেতো ইমান ডাঙৰ দলংখন বহুত ভয় লগা কথা। সেই গতিকে আমি দেখাম আপোনালোক কিমানটো ফাটিছে। তো বনাই আছিলে কৈছে মানুহ, কিন্তু নাই এতিয়া বনোৱা মানুহটো দেখাই নাই। হয়তো হৈ গ'ল চাগে, কিন্তু ফাটিয়ে আছে। কিন্তু দেখিব বনাব চাগে লাহেকৈ, কিন্তু কামটো আমি দেখাটো আৰম্ভ কৰা নাই এতিয়ালৈকে। তো আপোনালোকক দেখাম আহক কিমানটো ফাটিছে, লগত কেনেকৈ ফাটিছে চাই ভিডিঅ'টো। তো এইডোখৰ আছিলে জেগাডোখৰ দলঙৰ মূৰত, এইটো মূৰে আমাৰ শদিয়া পাৰত। তো ফটাটো নাই তেনেকৈ, অলপ মাটিডোখৰ দবি গৈছিলে চাগে। পাতিত সেইদিনাখন আহি পাতি দুখন দলঙত দি গ'ল বোলে, অলপ উঠিলে এতিয়া। তো ধৰক বৰষুণত দিয়াৰ কাৰণে চাগে এইটো দবি গৈছিলে অলপ, চিন বহি গৈছে। এডোখৰ ফাটি গৈছে ফটাটো, কিন্তু দলঙৰ পষ্ট নহয়, ধৰক মাটিতে আছে ক'বলৈ পাৰি। একেবাৰে দলঙৰ মূৰত, মানে এইটো মূৰত। বাকীটো তেনেকৈ একো নাই। ভিডিঅ'বোৰ চালেতো ভয় লাগি যায় কেনেকুৱাকৈ কয়, কিন্তু ফটোটো ভিডিঅ' পষ্ট নহয়, মানে এই মাটিডোখৰতে আছিলে। আপোনালোকৰ ভিডিঅ'টো কেনে পালে জনাব, ভাল পালে লাইক কৰিব আৰু চেনেলটো নতুন আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আৰু কিবা থাকিলেও আপোনালোকে কমেণ্ট কৰি জনাব। ভিডিঅ'টো কেনে পালে সেইটোকো কমেণ্ট কৰি আপোনালোকে জনাব। আৰু নতুন চেনেলত অলপ ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব। তো আমি য'লৈ যাওঁ আপোনালোকক আমি এটি ভিডিঅ'ৰ যোগেদি আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰোঁ আমি য'লৈ যাওঁ। তো আজি শদিয়া দলঙত আহিলোঁ, দেখালোঁ আপোনালোকৰ দলংখন, আমিও লগতে চালোঁ। তো আপোনালোককো দেখুৱালোঁ। তো এনেকৈ ভিডিঅ' আপোনালোকে বনাই থাকিবলৈ উৎসাহ দিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰিব নাপাহৰিব প্লিজ। আজিলৈ ধন্যবাদ। জয় হিন্দ, জয় শদিয়া দলং।